ঐ ল'ৰা কি ভাবি আছ ইমানকে? কি কবি আৰু আজোকা দিনলৈ মনত পৰি গ'ল বে। হেৰৌ কিনো আছিলে তোৰ আজোককা দিনৰ ইমান যে তোৰ মনত পৰি গ'ল? আগতে আমাৰ আজোকা দিনত এনেকুৱা এটা মূৰ আছিলে। মূৰটো শিংডাল ইমানেই ডাঙৰ আছিলে যে এটা শিঙৰ পৰা ইটো শিঙলৈকে আমি এখন চেলেংকাও মেলিব পাৰোঁ। আমাৰতো শুন, আমাৰ আজোককা দিনত ইমানেই ডাঙৰ এজোপা ওখ গছ আছিলে যে গছজোপাত থিয় হৈছিলে দেখি, শুই চালেহে দেখি। তহঁতৰ এইকেইটাহে। মোৰতো শুন, আমাৰ আজোককা দিনত এনেকুৱা এটা ঢোল আছিলে, যিটো ঢোল এইফালে একুপ মাৰি ইফালে একুপ মাৰিবলৈ যাবলৈ বাটত দুঘটি পানী খাব লাগে। ইমান ডাঙৰ ঢোলটো তহঁতি ক'ত পালি আগতে? ক'ত পালি কচোন ইমান ডাঙৰ ঢোলটো? তহঁতি সেইটোকে নাজানো। তহঁতৰ যে মহটো আছিলে আজোককা দিনৰ, সেই মহটোৰ ছালটো আৰু তহঁতৰ যে আজোককা দিনৰ গছজোপা আছিলে, সেই গছজোপা খোলাটো আনি ঢোলটো বনাইছিলে। সেইটো কথা মানে। সেইবোৰ কথা বাদ দে, তহঁতি এইটো কথা বাদ যে মোক ONGC কাম কৰিবলৈ মাতিছিলে। মই গাঁৱত জব কাৰ্ডৰ কাম কৰাৰ কাৰণে নগ'লো। মোৰতো শুন আকৌ, মোকতো পাইলট কৰিবলৈ মাতিছিলে। মই নগ'লো বোলে, কাৰণ মই ঘৰত এই গাঁৱতে ঠেলা চলাই আছো যে। মোৰতো শুন আকৌ, মোকতো অলিম্পিকত খেলিবলৈ মাতিছিলে। মই ভণ্টিৰ লগত লুকা ভাকু খেলি থাকোঁ কাৰণেহে নগ'লো। তহঁতৰ এই ফুটনি কথাবোৰ থ আৰু ব'ল ঘৰলৈ যাওঁ। এতিয়া ঘৰলৈ যাওঁ ব'ল। এই পইচা চইচা আনিছিলি যদি দোকানতে সোমাই পিনি কেপে এটা খাই যাওঁ ব'ল গোটেইকেইটাই। মোৰ ওচৰত 8 টকা আছে আৰু 2 টকা অকণ মিলা। হ'ব ঠিক আছে, 2 টকাটো মই বাকী কৰি দিম। ঠিক ব'ল আছে ব'ল ব'ল কেক ব'ল এটাকে যাওঁ, খাই বহুত লওঁ ভাল ব'ল। লাগিছে শুনি পিনি।